হে গাইজ আপোনালোক সকলোকে মোৰ চেনেল শ্বৰ্ট ইনফৰ্মেটিভলৈ স্বাগতম। গাইজ আমি সৰুৰে পৰা হীৰা বহু মূল্যৱান বুলি শুনি আহিছোঁ, কিন্তু হীৰা কিয় ইমান মূল্যৱান হ'ব পাৰে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। হীৰা এবিধ বৰণহীন, উজ্জ্বল, বহুমূলীয়া ৰত্ন। কোনো ৰত্ন বহুমূলীয়া বা দামী তিনিটা কাৰণত হ'ব পাৰে: সুন্দৰ, দীৰ্ঘস্থায়ী আৰু দুষ্প্ৰাপ্যতা। এই তিনিওটাৰ ক্ষেত্ৰত হীৰাৰ স্থান সকলো ৰত্নৰ শীৰ্ষত। হীৰাই একমাত্ৰ স্বচ্ছ আৰু বৰণহীন ৰত্ন, যাৰ দীপ্তি আৰু উজ্জ্বল তুলনাহীন। সকলো ৰত্নৰ ভিতৰতে হীৰা আটাইতকৈ দীৰ্ঘস্থায়ী। চাহিদা অনুসৰি হীৰাৰ উৎপাদন বহু কম হয়। হীৰাৰ খাজানা কেৱল দক্ষিণ আমেৰিকা, দক্ষিণ আফ্ৰিকা আৰু ভাৰততহে আছে। হীৰা প্ৰথমতে খাজানাৰ পৰা উলিয়াওঁতে এটা ডাঙৰ শিলৰ ৰূপত থাকে। এই শিলৰ ৰূপৰ পৰা হীৰা বনাবলৈ বহু বছৰ সময়ৰ প্ৰয়োজন হয়। হীৰা মাটিৰ পৰা প্ৰায় 140ৰ পৰা 190 কিলোমিটাৰৰ তলতহে পোৱা যায়, যিটো ওলোৱা বহু কষ্ট আৰু ৰিস্কি হয়। হীৰা খাজানাৰ পৰা বহু কষ্টৰে উলিয়াই শিলৰ আকাৰৰ পৰা শ্বেপ কাটি পলিচ মাৰি হীৰা বহু মেহনতেৰে বনোৱা হয়। এই কাম বহু কষ্ট আৰু সাৱধানেৰে কৰিব লাগে, কাৰণ অকণমান খেলিমেলি হ'লে বহু কৰোड़ টকাৰ লোকচান হোৱাৰ ভয় থাকে। হীৰা বহু কঠিন হয়। অন্য ৰত্নৰ দৰে হীৰা কেতিয়াও ভাঙি নাযায়। হীৰাক হীৰাইহে কাটিব পাৰি। হীৰা কঠিন হোৱাৰ বাবেও ইয়াৰ মূল্য বাঢ়ি যায়। আগৰ দিনত হীৰা কেৱল ভাৰততে পোৱা গৈছিল। সেইকাৰণে কোহিনুৰ দৰে যিমান দামী হীৰা আছিল, ভাৰততেই আছিল। সেইটো দিনত কৃষ্ণা আৰু গোদাবৰী নদীৰ পাৰত হীৰাৰ খাজানা পোৱা গৈছিল। বৰ্তমান ভাৰতৰ মধ্য প্ৰদেশৰ পান্না জিলাত হীৰাৰ খাজানা পোৱা যায়। গাইজ, আচলি হীৰা নে নকলি হীৰা আপোনালোকে চিনিব জানেনে? আচলি হীৰা নে নকলি হীৰা চিনা বহুতেই টান হয়। আচলি হীৰা পানীত ডুবালে ডুবি যায় আৰু নকলি হীৰা পানীত উপঙি থাকে। আৰু এক ধৰণে আচলি আৰু নকলি হীৰা চিনিব পাৰি। এখন পেপাৰৰ ওপৰত হীৰা টুকুৰা থলে তলৰ আখৰবোৰ যদি তেৰা বেকা নহয়, তেন্তে সেয়া আচলি হীৰা। যদি তেৰা বেকা হয়, সেয়া নকলি হীৰা। গাইজ, আপোনালোকে জানেনে কোহিনুৰ বিশ্বৰ আটাইতকৈ মূল্যৱান হীৰা? ভাৰতত আৱিষ্কৃত পৃথিৱী বিখ্যাত হীৰা কোহিনুৰ ওজন প্ৰায় 800 কেৰেট আছিল আৰু বৰ্তমান এই হীৰাৰ ওজন 108 কেৰেট মাত্ৰ। ইংৰাজসকলে ইয়াক ইংলেণ্ডলৈ লৈ যায় আৰু এতিয়াও এই হীৰা ইংলেণ্ডতে আছে। আজিৰ ভিডিঅ'টোত আছিল ইমানেই। আপোনালোকৰ হীৰাৰ বিষয়ে জানি কেনে লাগিল কমেণ্টত নিশ্চয় জনাব। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।